জাষ্ট ইমেজিন আপুনি এনেকুৱা এক লেণ্ডস্কেপলৈ গৈ আছে য'ত মৰুভূমি আৰু সাগৰ থকা ঠাই স্মাৰ্ট চিটি তৈয়াৰ হৈ আছে, য'ত উইণ্ড ফাৰ্মৰ কাষতে হাইড্ৰজেন প্লাণ্টছ নিৰ্মাণ হৈ আছে আৰু গোটেই কমিউনিটিটোক গাড়ী মটৰৰ ভিৰৰ সলনি মানুহৰ ৱেলবিঙেৰে ভৰি পৰাকৈ তৈয়াৰ কৰা হৈছে। এতিয়া এয়া মই কোনো ছায়েন্স ফিকশ্যন মুভি ছেটৰ কথা কৈ থকা নাই। এয়া হৈছে ৰিয়াদ, ছৌদি আৰেবিয়াৰ কেপিটেল তথা ওৱান অফ দ্য লাৰ্জেষ্ট চিটি, যাক ইয়াৰ ডেভেলপমেণ্ট পাৰ্টনাৰ্ছবোৰে মিলি নেশ্যনেল আইডেণ্টিটি আৰু ইকনমিক বুষ্ট আনিবৰ বাবে এক এম্বিচিয়াছ চহৰলৈ ৰূপান্তৰিত কৰিব খুজিছে। ইয়াৰ উপলক্ষে বহুতো প্ৰজেক্ট ছৌদিয়ে হাতত তুলি লৈছে, যাক 2030ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ টাৰ্গেট লোৱা হৈছে। আৰু ইয়াৰে সকলোবোৰৰ বাজেট যদিহে মিলাই চাওঁ তেন্তে মিলিয়ন নহয়, বিলিয়নো নহয়, প্ৰায় $1.3 ট্ৰিলিয়ন টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। নমস্কাৰ, দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি চাম যে ছৌদি আৰবিয়াই এনে কি বিল্ড কৰি আছে যাৰ চৰ্চা এতিয়া সমগ্ৰ পৃথিৱীয়ে কৰি আছে। এই ফিউচাৰিষ্টিক কিংডম বিল্ড কৰাৰ আঁৰৰ কাৰণ কি আৰু কিদৰে এই ফিউচাৰিষ্টিক ফেণ্টাসি এতিয়া ৰিয়েলিটি হ'বলৈ গৈ আছে। ছৌদিৰ এই আইডিয়াৰ ষ্টাৰ্টিং হৈছে ভিজন 2030। নিজৰ দেশক অইল ডিপেণ্ডেঞ্চিৰ পৰা আঁতৰাই টুৰিজম, টেকনলজি, এণ্টাৰটেইনমেণ্ট, ৰিনিউৱেবল এনাৰ্জি আদিৰ ফালে ঢাল খুৱাবৰ বাবে তৈয়াৰ কৰা এক ৰোড মেপ হৈছে এই ভিজন 2030। ইয়াৰ প্ৰায়খিনি ফাণ্ডিং হৈছে PIF অৰ্থাৎ পাব্লিক ইনভেষ্টমেণ্ট ফাণ্ডৰ পৰা, যিয়ে ছৌদিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, হস্পিটেলিটি ব্ৰেণ্ডছ, টেকনলজি আদিত পাৰে মানে পইচা ঢালি আছে। ই কেৱল কোনো প্ৰাইভেট ইনভেষ্টৰেই নহয়, ই ছৌদিৰ বাবে এক্টিভলি নতুন প্ৰজেক্টছ তথা নতুন জবছ ক্ৰিয়েট কৰি আছে। এই চেণ্ট্ৰেলাইজ ইনভেষ্টমেণ্টটোৱে প্ৰজেক্টবিলাকক সাংঘাতিকভাৱে এক্সেলাৰেট কৰি আছে আৰু ইয়াৰ অবিহনে হয়তো এই প্ৰজেক্টৰ ফুলফিলমেণ্টত ডেকেডছ লাগি গ'ল হয়। ইয়াৰ ওৱান অফ দ্য মষ্ট ভিজিবল লগতে কণ্ট্ৰভাৰ্চিয়েল প্ৰজেক্টটো হৈছে নিয়ম। ৰেড চিৰ কাষৰীয়া অঞ্চলত হৈ থকা এই ডেভেলপমেণ্টক ফিউচাৰ লিভিঙৰ লেবৰেটৰী বুলিও কোৱা হৈছে, য'ত থাকিব দ্য লাইন, অক্সাগন আৰু ট্ৰজেনাৰ দৰে ফিউচাৰিষ্টিক চহৰ। দ্য লাইন হৈছে এখন 170 কিলোমিটাৰ্ছৰ লিনিয়াৰ চিটি য'ত নাথাকিব কোনো গাড়ী আৰু ইয়াৰ ফুটপ্ৰিণ্টটো 95% ছাৰাউণ্ডিঙৰ লেণ্ড প্ৰিজাৰ্ভ কৰিবৰ বাবে তৈয়াৰ কৰা হৈছে। আনফালে অক্সাগনক আকৌ নেক্সট জেন ইণ্ডাষ্ট্ৰিয়েল হাব বুলি ইমেজিন কৰা হৈছে, যি বিল্ড হ'ব চাৰ্কুলাৰ ইকনমি আৰু ইণ্ডাষ্ট্ৰী 4.0ৰ প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰি। আৰু ট্ৰজেনা ই হ'ব এক মাউণ্টেইন ৰেজৰ্ট, যিয়ে স্কিং, এয়াৰপ্লেন লেজাৰ আদিও অফাৰ কৰিব। এই প্ৰজেক্টসমূহ এক হলিষ্টিক ইক'চিষ্টেমৰ আৰ্হিত তৈয়াৰ কৰা হৈছে, য'ত থাকিব ৰিনিউৱেবল পাৱাৰিং হোমছ, AI অপ্টিমাইজিং এনাৰ্জি তথা মবিলিটি আৰু এডভান্স মেনুফেকচাৰিং অপাৰেট কৰি ইনচাইড এনভাইৰনমেণ্টক ইয়াত সম্পূৰ্ণৰূপে কণ্ট্ৰলত ৰখা হ'ব। দ্য লাইনৰ ৰেডিয়েল ভাৰ্টিকেল চিটিৰ আইডিয়াটো ডিজাইন কৰা হৈছে যাতে দৈনন্দিন প্ৰয়োজনৰ সামগ্ৰীসমূহ মাত্ৰ 5 মিনিটছৰ ৱাকতে উপলব্ধ হৈ যায়। এনাৰ্জিৰ ট্ৰানজিশ্যনো এই প্ৰজেক্টসমূহৰ মাজতে গঢ়ি তোলা হৈছে। নিয়মৰ গ্ৰীণ হাইড্ৰজেন ইনিচিয়েটিভ প্ৰথমে ডাঙৰ ডাঙৰ ছ'লাৰ আৰু উইণ্ড ফাৰ্মৰ লগত তৈয়াৰ কৰা হৈছিল, যাতে ৰিনিউৱেবল ইলেক্ট্ৰিচিটিক হাইড্ৰজেনলৈ কনভাৰ্ট কৰি তাক এক্সপৰ্ট আৰু ইণ্ডাষ্ট্ৰিয়েল কামত ইউজ কৰিব পাৰি। পাব্লিক এনাউন্সমেণ্টছ আৰু প্ৰজেক্ট পেজবোৰৰ ৰিপৰ্টছৰ মতে গ্ৰীণ হাইড্ৰজেন ফেচিলিটিজ আৰু এছ'চিয়েটেড ৰিনিউৱেবলছৰ ক্ষেত্ৰত মেজৰ কনষ্ট্ৰাকশ্যনৰ প্ৰগ্ৰেছ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এয়াই ইয়াকে দৰ্শায় যে এই ফিউচাৰিষ্টিক কিংডমে নিজৰ পথ ল' কাৰ্বন ফিউলৰ ইউজেৰে আৰু অধিক এম্বিচিয়াছ কৰি তুলিছে। যদিহে এই কামত তেওঁলোক সফল হৈ যায় তেন্তে গ্ৰীণ হাইড্ৰজেনে ছৌদি আৰবিয়াক অইল এক্সপৰ্টাৰৰ পৰা ক্লাইমেট ফ্ৰেণ্ডলি ফিউল ছাপ্লায়াৰৰো এক লিডিং ৰেংকত থিয় কৰাই তুলিব পাৰে। টুৰিজম আৰু হস্পিটেলিটি হৈছে এই প্ৰজেক্টটোৰ আন এক গুৰুত্বপূৰ্ণ অংশ। এই ৰেড চি প্ৰজেক্ট আৰু লগতে তৈয়াৰ হ'ব গৈ থকা আমালা হ'বলৈ গৈ আছে আল্ট্ৰা লাক্সাৰী ল' ইম্পেক্ট ডেষ্টিনেশ্যনছ, য'ত ভিজিটাৰ্ছৰ সংখ্যাৰ প্ৰতিও ধ্যান ৰখা হ'ব যাতে ইক'চিষ্টেমৰ কোনো হানি নহয়। তেওঁলোকে মূলতঃ হাই ভেলু টুৰিষ্টসকলক এইম কৰিয়ে এই প্ৰজেক্টৰ সূচনা কৰিছে। ৰিজৰ্টছ, প্ৰাইভেট আইলেণ্ডছ আৰু এই প্ৰজেক্টৰ বাবে ডেডিকেটেড এক নতুন এয়াৰপৰ্ট, এই সকলোবোৰ হৈছে তেওঁলোকৰ এক ছুপাৰ প্লেন যাতে অইল
অইল ছেক্টৰৰ উপৰিও কালচাৰেল আৰু টুৰিজম এক্টিভিটিজৰ ফালে তেওঁলোকৰ ইকনমি ঢাল খায় কিয়নো 2025 পৰ্যন্ত সাউদি আৰবিয়াৰ GDP 40% অইলৰ ওপৰতে নিৰ্ভৰ কৰে এই এপ্ৰ'চে এতিয়া এক হস্পিটেল ইকনমি ক্ৰিয়েট কৰিব যিয়ে দেশত হোৱা ফৰেন এক্সচেঞ্জ আৰু গ্লোবেল ব্ৰেণ্ড ডিলছ বঢ়াব এই প্ৰজেক্টবোৰ কেৱল ইঞ্জিনিয়াৰিঙৰ বুলিয়ে নহয় এইবোৰ একোটা ছ'চিয়েল আৰু পলিটিকেল এক্সপেৰিমেণ্টো আৰবানাইজেশ্যনৰ ডেভেলপমেণ্ট মানে হৈছে তাত ৱৰ্কাৰ্ছ এণ্টাৰপ্ৰেনাৰ্ছ এডুকেটাৰ্ছ আৰ্টিষ্ট আদিৰ দৰে মানুহৰো প্ৰয়োজন আহি পৰা আৰু সৌদিয়েও তেনে কিছু ছ'চিয়েল স্পেচক লিবাৰেলাইজ কৰিবলৈ চেষ্টা কৰি আছে তাৰ ভিতৰত আহি পৰে এণ্টাৰটেইনমেণ্টৰ লাইচেন্স এক্সটেণ্ড কৰা গ্লোবেল ফেষ্টিভেল অৰ্গেনাইজ কৰা আদি যাৰ ফলত এই ধাৰণা কৰা হৈছে যে গ্লোবেল টেলেণ্টে তেওঁলোকৰ দেশক আৰু অধিক আকৰ্ষণীয় কৰি তুলিব তেওঁলোকে অনুষ্ঠিত কৰা ফিল্ম ফেষ্টিভেলছ স্পৰ্টছ ইভেণ্টছ আৰু কালচাৰেল প্ৰগ্ৰামবোৰে নিশ্চয়কৈ সাউদি আৰবিয়াৰ প্ৰতি থকা পাৰচেপশ্যনক ইণ্টাৰনেশ্যনেলি সলনি কৰিছে এতিয়া ইয়াৰ মাজতে ক্ৰিটিচিজমো নথকা নহয় ক্ৰিটিক্সে হিউমেন ৰাইটছৰ কনচাৰ্ণ লেবাৰ প্ৰেক্টিচ আদিৰ দৰে সমস্যাসমূহ আঙুলিয়াই দিছে আৰু যি ছাডেন কালচাৰেল চেঞ্জ আহি গৈছে তাৰ পৰাও কমপ্লিকেশ্যনছ আহিব পাৰে বুলি কোনোৱে মন্তব্য প্ৰকাশ কৰিছে আৰু বহু অবজাৰ্ভাৰে ইয়াৰ ওপৰতো চিন্তা চৰ্চা কৰিছে যে ইকনমিক অপেননেছ আৰু ছ'চিয়েল কণ্ট্ৰলে লং টাৰ্মৰ বাবে কোএক্সিষ্ট কৰিব নে নকৰে বাৰু যি কি নহওক পিছে এই সকলোবোৰৰ ওপৰত হৈ থকা ইনভেষ্টমেণ্টৰ আঁৰত এক প্ৰকাৰৰ ইণ্ডাষ্ট্ৰিয়েল লজিকো আছে সৌদিৰ লিডাৰশ্বিপে এই মেগা প্ৰজেক্টবোৰক একোটা এংকাৰ ক্লায়েণ্ট হিচাপে ধৰিছে এইবোৰে কনষ্ট্ৰাকশ্যন এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ হস্পিটেলিটি ছাৰ্ভিচেছ লেজাৰ ইকনমি আদিৰ ডিমাণ্ড বঢ়াই তুলিছে যাৰ ফলত আল্টিমেটলি প্ৰাইভেট ছেক্টৰৰ ফ্লো বঢ়াৰ সম্ভাৱনা আছে আৰু ইনভেষ্টমেণ্টৰ প্ৰথম খোজটো PIFৰ জৰিয়তে কৰি সাউদিয়ে ৰিস্ক ৰিডিউচ কৰাৰ লগতে এনে ক্লাষ্টাৰ ক্ৰিয়েট কৰি তুলিছে য'ত বিজনেছ আৰু টেলেণ্ট একেলগ হৈ সমানে আগবাঢ়ি যাব উদাহৰণস্বৰূপে নিয়ম তথা আন হাববোৰৰ চেণ্টাৰত থকা চিলিকন ভেলী সদৃশ পলবোৰৰ কথাই ধৰিব পাৰি আৰু সেয়াই হৈছে মূল থিয়ৰী যাৰ মতে এক্সিকিউশ্যন নিৰ্ভৰ কৰিব ৰেগুলেটৰী ক্লাৰিটিৰ ওপৰত তথা বিজনেছ কিমান সহজভাৱে পৰিচালনা হৈছে আৰু ইয়াক লং টাৰ্ম চলাই নিবৰ বাবে খৰচ পাতি কিদৰে মেনেজ কৰা হৈছে তাৰ ওপৰত প্ৰজেক্টটোৰ লগতে এনভাইৰনমেণ্টৰ ওপৰত যি গুৰুত্ব দৰ্শোৱা হৈছে তাৰে মাজত কিন্তু কিছু কমপ্লিকেশ্যনছো আছে যদিও সাউদিয়ে এফালে গ্ৰীণ ইনিচিয়েটিভ ছেটআপ কৰি আছে তথাপি আনফালে নতুন চহৰ নিৰ্মাণ কৰা আৰু টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ অন্য কিছু ইক'লজিকেল ফুটপ্ৰিণ্টো আছে যেনে কনষ্ট্ৰাকশ্যনৰ লোড ৱাটাৰ ইউজ কাৰ্বন কষ্ট আদি ইয়াক কিছু পৰিমাণে কমাবলৈ হ'লে টেকন'লজি ইউজ কৰি মাইক্ৰ'গ্ৰিড বেটাৰী ষ্ট'ৰেজ ইউজ কৰিব পৰা যায় আৰু নেচাৰ প্ৰটেকশ্যন বাফাৰ্ছো ইউজ কৰিব পাৰি কিন্তু সেইবোৰে সম্পূৰ্ণৰূপে সহায় আগবঢ়াব পাৰিবনে নাই তাক এতিয়াও সঠিককৈ ক'ব পৰা হোৱা নাই আহক এতিয়া জনসাধাৰণৰ ফালে অলপ মন কৰি চাওঁ বহুতো সৌদিবাসীৰ বাবে এই প্ৰজেক্টবোৰে জব আৰু কেৰিয়াৰৰ এক নতুন ট্ৰেকৰ সূচনা কৰিব উদাহৰণস্বৰূপে হস্পিটেলিটি মেনেজাৰ্ছ ৰিনিউৱেবল ইঞ্জিনিয়াৰ্ছ ডাটা চাইণ্টিষ্ট ক্ৰিয়েটিভ ডাইৰেক্টৰ্ছ এনেধৰণৰ বহুতো নতুন জব ক্ৰিয়েট হ'ব যদিহে কোনো ফৰেন প্ৰফেচনেলছো আহে তেওঁলোক সকলোকে টেক্স ফ্ৰী নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰীণ টেক ৰোলছ আদিৰ দৰে সুবিধাসমূহ প্ৰমিছ কৰা হৈছে কিন্তু কোনো ট্ৰানজিশ্যন কেতিয়াও চিমলেছ নাথাকে ট্ৰেইনিং পাইপলাইনছ এডুকেশ্যন চিষ্টেম আৰু লেবাৰ মাৰ্কেটৰ ৰিফৰ্মেশ্যন যিমান পাৰি সহজে হ'ব লাগিব নহ'লে এম্বিশ্যন আৰু লোকেল কেপাচিটিৰ মাজত এটা বিৰাট ডাঙৰ গেপ আহি যাব ইউনেস্কো আৰু আন অৰ্গেনাইজেশ্যনবোৰে নতুন চহৰবোৰত এডুকেশ্যন প্ৰগ্ৰামছ আৰু লাইফ লং লাৰ্ণিং চিষ্টেমবোৰক এক্সপাণ্ড কৰাৰ কথা ভাবিছে যাতে স্কিলৰ ডিমাণ্ডবোৰ পূৰা হ'ব পাৰে এতিয়া ফাইনেলি আহোঁ ইকনমি আৰু কিছু ৰিস্কৰ বিষয়লৈ খৰচৰ হিচাপটো বহুত মোটামুটি $1.3 ট্ৰিলিয়ন যদিহে গোটেই প্ৰজেক্টবোৰ মিলাই চাওঁ আৰু হাতত সময় মাত্ৰ 5 বছৰ এতিয়া তাক কভাৰ আপ কৰিবৰ বাবে ছভাৰিয়ান বেকিঙৰ পৰা কনষ্ট্ৰাকশ্যনক এক্সেলাৰেট কৰিব পৰা বাৰু যাব যদিহে নিয়ম অথবা লাইনৰ দৰে প্ৰজেক্টবোৰ ইকনমিকেলি ছেল্ফ ছাষ্টেইনিং হয় কিয়নো তেতিয়াহে টুৰিষ্ট বা বিজনেছবোৰ তাৰ ফালে এট্ৰেক্ট হ'ব আৰু তাৰ পৰা প্ৰফিটৰ কিছু মাৰ্জিন আহিব গ্লোবেল মেক্ৰ' ফেক্টৰ্ছবোৰলৈ চাবলৈ গ'লে এনাৰ্জি চ'ৰ্চবোৰৰ দাম জিঅ'পলিটিকেল ইভেণ্টছ আৰু অন্য গাল্ফ ষ্টেটবোৰৰ যি ইনভেষ্টমেণ্ট AI আৰু টুৰিজমত হৈ আছে সেয়াই নিশ্চয়কৈ কিছু ভাল আউটকাম অনাৰ সম্ভাৱনা আছে
যদিহে এই প্ৰজেক্টবোৰ সাকসেসফুল হৈ যায় তেন্তে সৌদি এক ডাইভাৰ্সিফাইড টেক ইনেবলড ইকনমিলৈ পৰিৱৰ্তিত হৈ পৰিব আৰু যদিহে অলপ হলেও কিয়া সম্ভৱপৰ হৈ নুঠে তেন্তে তেওঁলোকৰ ইকনমিত এক বহুত ডাঙৰ পৰিমাণৰ ডাউনফল আহি পৰিব এই আউটকামবোৰ পিছে কেৱল স্কাইলাইন ৰেন্ডাৰিংছৰ ওপৰত বেছ কৰি জাজ কৰিব নোৱাৰি অৰ্ডিনাৰী লাইফছ আৰু নিউ ইণ্ডাষ্ট্ৰিজৰ থ্ৰাইভৰ ওপৰতো চকু ফুৰালেহে আউটকামবোৰৰ আচল মূল ওলাব এতিয়া এইবোৰ শুনি সৌদি আৰবিয়াৰ এই এপ্ৰ'চৰ প্ৰতি আপোনালোকৰ কি ধাৰণা আহিছে কমেণ্টছত জনাব হয় তেওঁলোকে এটা ৱৰ্ল্ড ক্লাছ ডিজাইন প্লাগ ইন ৰিনিউৱেবল এনাৰ্জি আৰু এয়াৰ ওপৰত বহুখিনি কাম কৰি আছে কিন্তু তাৰ ৰিজাল্ট এতিয়াও হাফ ভিজন হাফ কনষ্ট্ৰাকশ্যন লেভেলতে আছে আৰু আগন্তুক দিনত এই ক্ষেত্ৰত যি চেঞ্জ বা ডেভেলপমেণ্ট আহিব সেই কাহিনী চাবলৈও কিন্তু অতিকৈ ৰোমাঞ্চকৰ হ'ব আজিলৈ ইমানতে ময়ো ভিডিঅ'টি সামৰিব লৈছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ